নমস্কাৰ ব্ৰিলিয়ান জিকে চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম বিটিচিৰ বিষয়ে। এতিয়া বিটিচিৰ ফুল ফৰ্ম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। বিটিচি গঠন হৈছিলে 2003 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে। বৰ্তমান বিটিচিৰ মুঠ 4খন জিলাৰে গঠিত: কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। আৰু এখন জিলা আমি পাওঁ, সেইখন হৈছে তামোলপুৰ। আৰু বিটিচিৰ হেডকোৱাৰ্টাৰ হৈছে কোকৰাঝাৰ। বিটিচিৰ বৰ্তমানৰ চিফ এক্সিকিউটিভ হৈছে প্ৰমোদ বড়ো। আৰু বিটিচিৰ প্ৰথমজন চিফ এক্সিকিউটিভ মেম্বাৰ আছিলে হাগ্ৰামা মহিলাৰী। আৰু বিটিচিৰ ডেপুটি চিফ এক্সিকিউটিভ মেম্বাৰ হৈছে গোবিন্দ্ৰ বসুমতাৰী। বিটিচিৰ মুঠ মাটিকালি হৈছে 9,612 বৰ্গ কিলোমিটাৰ। বিটিচিত 10 চিভিল চাব ডিভিজন এণ্ড 40 ডেভেলপমেণ্ট ব্লকছ আছে। মানে 10টা চিভিল চাব ডিভিজন আৰু 40টা ডেভেলপমেণ্ট ব্লকছ আছে। এতিয়া আমি বিটিচিত যিহেতু আমি 4খন ডিষ্ট্ৰিক্ট পালোঁ, তাৰে মাটিকালিসমূহৰ বিষয়ে চাম। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে 3,169 বৰ্গ কিলোমিটাৰ। তাৰপিছতে আছে চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্টত আছে 1,974 বৰ্গ কিলোমিটাৰ। তাৰপিছত আছে বাক্সা জিলা। বাক্সাত আছে 1,573 বৰ্গ কিলোমিটাৰ। তাৰপিছতে আছে ওদালগুৰি ডিষ্ট্ৰিক্ট। ওদালগুৰিত আছে 2,012 কিলোমিটাৰ। টোটেল পপুলেশ্যন, বৰ্তমান বিটিচিৰ যি টোটেল পপুলেশ্যন আছে 2011 লোকপিয়ল অনুসৰি 31,55,359 জন। আৰু অল টোটেল এৰিয়া যদি চাবলৈ যাওঁ তেতিয়া হ'ব 8,970 বৰ্গ কিলোমিটাৰ। হাগ্ৰামা মহিলাৰী তেওঁ আছিলে প্ৰথমজন চিফ এক্সিকিউটিভ মেম্বাৰ। আৰু তেওঁৰ কাৰ্যকাল আছিলে 8 এপ্ৰিল 2003 চনৰ পৰা 27 এপ্ৰিল 2020 চনলৈকে। তেওঁৰ দল আছিল বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, মানে BPF দলৰ পৰা। তেওঁৰ কাৰ্যকাল আছিলে 6,229 দিন। 27 এপ্ৰিল 2020 চনৰ পৰা 15 ডিচেম্বৰ 2020 চনলৈকে ৰাজ্যপালৰ শাসন চলে বিটিচিত। তাৰপিছতে 15 ডিচেম্বৰ 2020 চনৰ পৰা প্ৰমোদ বড়ো চিফ এক্সিকিউটিভ হিচাপে শপত গ্ৰহণ কৰে। আৰু তেওঁৰ দল আছিলে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, অৰ্থাৎ UPPL।